ডে অফ আইল্যান্ড হিসাবে এটা পালন করা হয় আৰু এই গান্ধী জয়ন্তীক সংগতি ৰাখি আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানত সমগ্ৰ ভাৰতত বিভিন্ন অঞ্চলবিলাকত বিভিন্ন ষ্টেটত আজি 1 ঘণ্টা যেটো শ্ৰমদান আমাৰ স্বচ্ছতাৰ কাৰণে এটা প্ৰগ্ৰাম লোৱা হৈছে আৰু এই প্ৰগ্ৰামত আজি আমি সৌভাগ্য যে আমাৰ অসমৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আমাৰ লগত ইয়াত যোগদান কৰিবলৈ আমি এটা ভাল সুযোগ পাইছোঁ। তেখেতৰ লগত আজি ইয়াত উপস্থিত আছে বিধায়ক সুৰেন ফুকন ডাঙৰীয়া, হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইষ্টাৰী ডাঙৰীয়া, আমাৰ EM উইলছন হাজদা ডাঙৰীয়া, মিউনিচিপালিটিৰ বাইদেউ চেয়াৰমেন প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানী প্ৰমুখে আমাৰ সকলো কৰ্মকৰ্তা কাৰ্যকৰ্তা নেতৃবৃন্দ আৰু আমাৰ বিভিন্ন আমাৰ ৰাইজ ইয়াত উপস্থিত আছে আৰু আজি কোকৰাঝাৰত প্ৰত্যেকটো ৱাৰ্ডত আমাৰ বেলেগ বেলেগ ৱাৰ্ডত এই কাম আৰু চাফাই কাম আৰম্ভ হৈছে আৰু আমি এতিয়া সেই গান্ধী মণ্ডপৰ পৰাই ইয়াতে আমাৰ DC অফিচৰ ফালে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিম। আমাৰ বিমল বৰা ডাঙৰীয়াই ইতিমধ্যে কৈছে ভাৰতবৰ্ষত এটা আমাৰ সবচে ডাঙৰ কথাটো হ'ল বিশ্বৰ যি শান্তিৰ গুৰু যিটো নন ভাইলেন্সৰ গুৰু মহাত্মা গান্ধী আমাৰ দেশতে জন্ম পাইছিলে আৰু এই তেখেতৰ জন্মদিনটো এতিয়া সমগ্ৰ বিশ্বত ইণ্টাৰনেশ্যনেল ডে অফ নন ভাইলেন্স হিচাপে পালন কৰে আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো স্বচ্ছতা এই স্বচ্ছতাৰ বিষয়টো 2014ত প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে তেখেতে উপলব্ধি কৰি সমগ্ৰ ভাৰতত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিলে আৰু আজি ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন অঞ্চলত আমি পৰিষ্কাৰ ভাৰত দেখিবলৈ পাইছোঁ আৰু ইয়াৰ কাৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু যিটো আমি আজি স্বচ্ছতা বুলি ক'লে অলপ জাবৰ জোঁথৰ ৰাস্তা পদূলি কেম্পাছ চাফা কৰা সেইটোকে আমি ধৰি লওঁ কিন্তু মোদী ডাঙৰীয়াৰ যিটো চিন্তা আছিলে অকল ৰাস্তা পদূলি চাফা কৰাই নহয় মানসিকভাৱেও আমি স্বচ্ছ হ'ব লাগিব। আমাৰ মাজত ঘৃণা ভাৱ আমাৰ মাজত খং এজনে আনজনক বেয়া পোৱা এইবিলাক দূৰ কৰি আমি সুস্থ সমাজ গঢ়িব পাৰোঁ, সুস্থ দেশ গঢ়াৰ লগতে সুস্থ সমাজ গঢ়িব পাৰোঁ। ইয়াৰ প্ৰতি আজি যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো আদৰ্শ তেখেতৰ যিটো সপোন এইটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে আমি সকলো প্ৰস্তুতি হৈছোঁ আৰু আজিৰ কাৰ্যসূচীত উপস্থিত হোৱা সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু এইটো অকল আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে বুলি আজি এক খন্তেক সময় আমি